নমস্কাৰ বন্ধু বান্ধৱীসকল মই ঋতুপন গগৈয়ে পুনৰবাৰ মোৰ ইউটিউব চেনেল আৰজিছ এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিৰ জৰিয়তে D.el.ed প্ৰি-এণ্ট্ৰি টেষ্ট 2022ৰ বাবে যি অফিচিয়েল নটিচ আজি ডিক্লেয়াৰ কৰিলে সেইখনৰ বিষয়ে আমি আজি আলোচনা কৰিম যিহেতু 2022 বৰ্ষৰ পৰা 2024 বৰ্ষৰ বাবে D.el.ed প্ৰি-এণ্ট্ৰি টেষ্ট পুনৰবাৰ অনুষ্ঠিত কৰা হ'ব সেইবাবে সেই D.el.ed প্ৰি-এণ্ট্ৰি টেষ্টৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা হ'ব লাষ্ট ডেট কেতিয়া আছে আৰু এন্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে আজি আমি ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰিম সেইবাবে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু লগতে D.el.ed এই প্ৰি-এণ্ট্ৰি টেষ্টটো কেনেদৰে অনুষ্ঠিত কৰা হয় তাত মাৰ্কছবিলাক কেনেকৈ দিয়ে কিমানখিনি আমাৰ কোৱালিফিকেশ্যন লাগিব কিমান সিট আছে অসমৰ কোনকেইখন কলেজত আমি D.el.ed পঢ়িব পাৰিম লগতে D.el.ed কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এই সকলোবিলাক আমি আগৰ ভিডিঅ'বিলাকত আলোচনা কৰি থৈছোঁ সেইবাবে ডেছক্ৰিপশ্যন বক্সত মই এই সকলোবিলাক ভিডিঅ'ৰ লিংক দি দিম আপোনালোকে তাত গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব আহকচোন তেন্তে আমি পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ D.el.ed যিসকলে কৰিম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে অতিকৈ সুখবৰ কাৰণ আজি অফিচিয়েল নটিচখন ডিক্লেয়াৰ কৰিলে এইখনেই হৈছে অফিচিয়েল নটিচ যিখনত সকলোবিলাক তথ্য ধুনীয়াকৈ দি থোৱা আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা আদি কৰি বয়স পাৰ্চেণ্টেজ কিমান লাগে কেতিয়াৰ পৰা অনলাইন এপ্লাই হ'ব লাষ্ট ডেট কেতিয়া আছে এডমিট কেতিয়া দিব লগতে প্ৰি-এণ্ট্ৰি টেষ্ট কেতিয়া অনুষ্ঠিত কৰা হ'ব সকলোবিলাক তথ্য দি থোৱা আছে আমি সকলোবিলাক আলোচনা কৰিম কি দিছে নটিচখনত চাওঁ আহক যিহেতু কোৰ্সটো দুবছৰীয়া কোৰ্স আপোনালোকে জানেই প্ৰি-এণ্ট্ৰি টেষ্ট 2022 ফৰ এডমিশ্যন ইনটু 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন D.el.ed কোৰ্স 2022 to 2024 Online applications are hereby invited from eligible candidates who are permanent resident of Assam to appear in the pre-entry test 2022 for admission into 2 years diploma in elementary education course. কি বুলি কৈছে pre-entry test appear হ'বলৈ হ'লে আসামৰ candidate হ'ব লাগিব permanent resident of Assam লগতে উল্লেখ কৰিছে যে D.el.ed কোৰ্সটো 2 বছৰৰ বাবে হ'ব এইটো হয়তো আমি সকলোৱে জানো যে D.el.ed কোৰ্সটো 2 বছৰীয়া কোৰ্স এতিয়া চাওঁ হক এডুকেশ্যন কোৱালিফিকেশ্যনখিনি কিমান লাগে দা ক্যান্ডিডেটস মাষ্ট হেভ পাছড হায়াৰ সেকেন্ডাৰী 10+2 or its equivalent examination from recognized board council with at least 50% marks in aggregate excluding marks secured in the optional extra fourth subject যেহেতু আমি জানো যে হাই সেকেন্ডাৰীত এটা fourth subject হয় হেতুটো পাস কৰিব লাগিব লগতে হাই সেকেন্ডাৰীত আমাৰ 50% থাকিব লাগিব 50% কৈ যদি কম থাকে তেতিয়া আমি এই প্ৰি-এণ্ট্ৰি টেষ্টটো দিব নোৱাৰিম সেইবাবে আমাক কি কৈছে 50% মাৰ্কছ লাগিব তেতিয়াহে আমি এই প্ৰি-এণ্ট্ৰি টেষ্টটো এপিয়াৰ কৰিব পাৰিম নেক্সট কি কৈছে চাওক ফৰ ক্যান্ডিডেটস বিলংগিং টু SC/ST প্লেন হিল ক্যাটেগৰী দেয়াৰ উইল বি ৰিলেক্সেশ্যন অফ 5% অফ মাৰ্কছ ইন এগ্ৰিগেট এক্সক্লুডিং মাৰ্কছ সিকিউৰ্ড ইন দ্য অপশ্যনেল এক্সট্ৰা ফ'ৰ্থ ছাবজেক্ট কি কৈছে ST/SC সকলৰ বাবে 5% ৰিলেক্সেশ্যন কৰিছে অৰ্থাৎ তেওঁলোকে 50% নহ'লেও হ'ব তেওঁলোকে 45% হ'লেও এই প্ৰি-এণ্ট্ৰি টেষ্টত এপিয়াৰ হ'ব পাৰিব এতিয়া চাওঁ হওক বয়সটোৰ কথা কি বুলি কৈছে The candidate must not be less than 18 years and not more than 34 years. কি কৈছে candidate জন 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 34 তকৈ বেছি হ'ব নালাগিব as on 1st July 2022. There will be relaxation by 2 years in upper age limit for candidates belonging to SC/ST plain ST hill categories. কি কৈছে ST আৰু SC candidate সকলৰ বাবে 2 বছৰ কি কৰিছে ৰিলেক্সেশ্যন দিছে এতিয়া চাওক ৰিজাৰ্ভেশ্যনত কি বুলি দিছে যেহেতু সিটসমূহ ৰিজাৰ্ভেশ্যনত থাকে ৰিজাৰ্ভেশ্যন অফ সিটস ফৰ দ্য ক্যান্ডিডেটস বিলংগিং টু ৰিজাৰ্ভড categories including OBC, MOBC, ST, ST plain, ST hills, person with disability will be as per reservation policy. Reservation policy মতে কি কৰা হয় OBC, MOBC, SC, ST plain, ST hills, PWD category বাবে সিটসমূহ ৰিজাৰ্ভেশ্যন কৰি থোৱা হয় বুলি কৈছে এতিয়া কেনেকৈ এপ্লাই কৰিব লাগিব চাওক ইয়াত এটা লিংক দি থোৱা আছে এই লিংকটোত গৈ আপোনালোকে কি কৰিব লাগিব এপ্লাই কৰিব পাৰিব লগতে এপ্লিকেশ্যন ফিজ দি থোৱা আছে কিমান 600 টকা এটো দেখিছে আপোনালোকে এপ্লিকেশ্যন ফিজ 600 দি থোৱা আছে হেতু আপোনালোকে নেট বেংকিংৰ দ্বাৰা লগতে ডেবিট কাৰ্ডৰ দ্বাৰা আপোনালোকে অনলাইন এপ্লাই কৰোঁতে কাটিব পাৰিব চাওক এতিয়া এডমিট কাৰ্ডৰ কথাও ইয়াত উল্লেখ কৰিছে ক্যান্ডিডেট উইল বি এবল টু ডাউনলোড হিজ হার এডমিট কাৰ্ড ফ্ৰম দ্য ৱেবছাইটত দি দিছে এইটো এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব যেতিয়া ডিক্লেয়াৰ কৰিব এতিয়া চাওক ইম্পৰ্টেণ্ট ডেটসমূহৰ বিষয়ে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লাই
অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন কি দিছে 22 মাৰ্চ 2022 অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে হয়নে আজিৰ পৰা যিহেতু ষ্টাৰ্ট হৈছে আপোনালোকে যিসকলে D.el.ed কৰিম বুলি ভাবিছে তেওঁলোকে পলম নকৰিব সোনকালেই আপোনালোকে এই অনলাইন এপ্লাইটো কৰি ল'ব খুব সোনকালে যিহেতু এক্সাম অনুষ্ঠিত কৰা হ'ব ক্লোজিং ডেট দিছে আপোনালোকৰ 10th এপ্ৰিল 2022 ডাউনলোডিং অফ এডমিট কাৰ্ড দিছে ফ্ৰম 20 মে 2022 20 মে'ৰ পৰা এডমিট দিয়া হ'ব লগতে এক্সামৰ ডেটটো দি দিছে আপোনালোকক ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট 2022 কিমান 29 মে 2022 ছানডে পৰিছে সেইদিনা হয়নে খুব সোনকালে অনুষ্ঠিত কৰা হ'ব বেছি দিন নাই আপোনালোকে প্ৰিপেৰেশ্যন চলাই যাওক সোনকালে এপ্লাইটো কৰক প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে আৰু আপোনালোকে প্ৰিপেৰেশ্যনসমূহ চলাই যাওক তাৰপিছতে কি দিছে ৰিজাল্ট ডেটটো দি দিছে আপোনালোকক 24 জুন 2022 ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব গতিকে বন্ধু বান্ধৱীসকল নটিছখনত ইমানখিনি তথ্য আছিল সকলোখিনি তথ্য মই আজি আপোনালোকৰ লগত আলোচনা কৰিলোঁ যিসকলে D.el.edৰ এই প্ৰি এণ্ট্ৰি টেষ্টটো দিম বুলি ভাবিছে তেওঁলোকে আজিৰ পৰা যিহেতু অনলাইন এপ্লাই আৰম্ভ হৈছে 22 মাৰ্চ 2022 তাৰিখৰ পৰা গতিকে আপোনালোকে সোনকালে অনলাইন এপ্লাই কৰি ল'ব আৰু প্ৰিপেৰেশ্যনসমূহ সোনকালে কৰিব আপোনালোকে যিহেতু 29 মে 2022 দেওবাৰ দিনা এক্সাম অনুষ্ঠিত কৰা হ'ব লগতে বন্ধু বান্ধৱীসকল আপোনালোকে D.el.edৰ যি প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত হ'ব তাত অহা যোৱা বছৰৰ কুৱেশ্যন পেপাৰখনৰ সম্বন্ধীয় যদি আপোনালোকে কিবা ভিডিঅ' চাব বিচাৰে মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত লিংকসমূহ দি দিম আপোনালোকে সেই লিংকসমূহত গৈ ভিডিঅ'সমূহ চাব পাৰিব লগতে কাট অফ মাৰ্ক সম্পৰ্কীয় ভিডিঅ' কিমান চিট আছে অসমত কেনেধৰণেৰে চিটবিলাক দিয়া হয় সিলেকশ্যন প্ৰচেছটো কেনেকুৱা মাৰ্কছবিলাক কেনেকৈ দিয়া হয় সেই বিষয়ে সকলোবিলাক ভিডিঅ' বনাই থোৱা আছে আগতে সেই সকলোবিলাক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকসমূহ দি দিম আপোনালোকে সেই লিংকসমূহ চাব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টিৰ পৰা যথেষ্টখিনি সুবিধা হৈছে লগতে যিসকল কেণ্ডিডেটে D.el.edৰ এই প্ৰি এণ্ট্ৰি টেষ্টটোত এপিয়াৰ হ'ম বুলি ভাবিছে সকলোলৈকে মোৰ এই চেনেলটিৰ তৰফৰ পৰা বহুত শুভকামনা যাচি আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ৰাখিব ধন্যবাদ